Welcome back to my education channel. আজি মই কাৰেক্ট আনসাৰ বহুমুখী প্ৰশ্নৰ উত্তৰ আলোচনা কৰিবলৈ লৈছো। ইয়াৰ আগৰ ভিডিঅ'ত আৰু 10টা কাৰেক্ট আনসাৰ বহুমুখী প্ৰশ্ন আলোচনা কৰিছো। আগৰ ভিডিঅ'টো যদি চাব বিচাৰে তেনেহলে ডেসক্ৰিপশনত আগৰ ভিডিঅ'ৰ লিংক দিয়া আছে। এতিয়া আহিলো প্ৰশ্নলৈ। 11 নম্বৰ I dash my bicycle last week. মই মোৰ বাইসাইকেলখন যোৱা সপ্তাহত বিক্ৰী কৰিছিলো। ইয়াত কোনো এটা কাম আগতে হোৱা বুজাইছে তেনেহলে এটো past tense হ'ব। এটো A নম্বৰ sell নহব, B নম্বৰ sold, এটো past tense আছে, এটোই হ'ব। have sold নহয়, will sell নহয়। এইবাৰ আহিলো পিছৰ প্ৰশ্নলৈ। নম্বৰ 12 I dash this pen yesterday. A number buy, B number have brought, C number brought, D number had brought. এটো তো কইছে I buy brought গ্লাস তেনেহলে buy দি ধৰিলে this pen yesterday. মই যোৱাকালি কলমটো কিনিছিলো। যেহেতু কোনো কাম আগতে হোৱা বুজাইছে তেনেহলে A নম্বৰ buy প্ৰেজেন্ট টেন্সত নহব, A নম্বৰ নহব, B নম্বৰ have brought নহব, প্ৰেজেন্ট পাৰফেক্ট টেন্সত নহব। নম্বৰ C brought past টেন্সত এটোৱে হ'ব, had brought নহব। আমি জানো যে yesterday থাকিলে কোনো বাক্যত yesterday থাকিলে এটো simple past tense হয়। তেনেহলে buy or past tense brought, এই brought টো হ'ব। এবাৰ আহিলো 13 নম্বৰ question. He dash his examination. To A number passed, B number had passed, এটো past perfect tense নহব, will pass, C number নহব, number D has passed, present perfect তো নহব, present perfect tense তো নহব, এটো number A শুদ্ধ উত্তৰ number A হ'ব। এবাৰ আহিলো 14 নম্বৰ প্ৰশ্নলৈ। They dash buy plane. Number A go, number B had gone, number C going, number D went. A number go নহব কারণ তো কোনো টেন্সর ফর্মত নাই। number B had gone past perfect টেন্সত নহব, going এটো টেন্সর ফর্মত নাই, D went, এই went টোই শুদ্ধ উত্তৰ। 14 নম্বৰত they went by plane হ'ব। এবাৰ আহিলো 15 নম্বৰলৈ। The sun dash during the day. The sun dash during the day. Shines, is shining, has been shining, shine. ইয়াত কৈছে সূৰ্যটো দিনত চমকে। এটো চিৰসত্য ঘটনা। এটো সূৰ্যটো সদায় দিনৰ বেলাত চমকে।
সেইকাৰণে ইয়াত প্ৰেজেন্ট ইনডিফিনিট টেন্সত হ'ব এ নম্বৰ প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে আৰু বাকীকেইটা প্ৰেজেন্ট ইনডিফিনিট নাই তেনেহ'লে এ নম্বৰে শুদ্ধ উত্তৰ হ'ব আহিলো পিছৰ প্ৰশ্নলৈ আই ডেছ ইউ টুমৰো কোনো বাক্যত যদি টুমৰো থাকে তেনেহ'লে আমি জানো যে টুমৰো ফিউচাৰ ইনডিফিনিট টেন্স বুজায় টুমৰো থাকিলে আমি ফিউচাৰ ইনডিফিনিট টেন্স বুলি ধৰিলো তেনেহ'লে এ নম্বৰ শ্যাল মিট বি নম্বৰ হ্যাভ মিট সি নম্বৰ had meet ডি নম্বৰ shall meet ইয়াত এ নম্বৰত ফিউচাৰ ইনডিফিনিট টেন্সৰ ফৰ্মত আছে তেনেহ'লে ইয়াত শুদ্ধ উত্তৰটো হ'ব shall meet আহিলো পিছৰ প্ৰশ্নলৈ 17 নম্বৰত the boy dash the book by next week a number returning b number returned c number will return d number has returned ইয়াত প্ৰশ্নটো কৈছে the boy returned the book by next week তাৰ মানে ইয়াত কৈছে ল'ৰাজনে কিতাপটো ৰিটাৰ্ণ কৰিব নেক্সট উইকত অহা সপ্তাহত তেওঁ কিতাপটো ৰিটাৰ্ণ কৰিব তেনেহ'লে ইয়াত টেন্স হ'ব ফিউচাৰ ইনডিফিনিট টেন্সত হ'ব তেনেহ'লে আমি এ নম্বৰত চাওঁ কোন টেন্সৰ ফৰ্মত আছে ৰিটাৰ্নিং এইটো কোনো টেন্সৰ ফৰ্মত নাই নম্বৰ বি ৰিটাৰ্ণ পাষ্ট টেন্সত আছে এইটো নহ'ব নম্বৰ সি উইল ৰিটাৰ্ণ এইটো সি নম্বৰটো ফিউচাৰ ইনডিফিনিটত আছে তথাপিও আমি ডি নম্বৰলৈ চাওঁ ডি নম্বৰত আছে হেজ ৰিটাৰ্ণ এইটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত আছে তেনেহ'লে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সি নম্বৰ will return the boy ডেশত হ'ব will return the book by next week তাৰ পিছৰ প্ৰশ্নলৈ আহিলো 18 নম্বৰ the meeting dash by 7 pm এ নম্বৰত আছে will ended number b have ended number c has end number d will end a number will end b number have end c number has end d number will end ইয়াত শুদ্ধ উত্তৰটো হ'ব will end the meeting will end by 7 pm d নম্বৰটো শুদ্ধ উত্তৰ আহিলো পিছৰ প্ৰশ্নলৈ পিছৰ প্ৰশ্ন 19 নম্বৰ he dash in this village all his life 19 number he dash in this village all his life a number আছে has lived b number will live c number will be living d number had lived ইয়াত কৈছে তেওঁ গোটেই জীৱনটো এই গাঁৱতে কটাইছে তাৰ মানে বি নম্বৰটো ডাইৰেক্ট নহ'ব will live তো যেহেতু কটোৱা কাম হৈছে বি নম্বৰ নহ'ব চি নম্বৰ নহ'ব তেনেহ'লে এ আৰু ডিৰ ভিতৰত had lived নহ'ব কাৰণ past perfect টেন্সত যিকোনো দুটা কামৰ ভিতৰত এটা কাম ধৰে কিন্তু ইয়াত দুটা কাম বুজা নহয় তেনেহ'লে এ নম্বৰটোই শুদ্ধ উত্তৰ হ'ব he has lived in this village all his life এবাৰ আহিলো 20 নম্বৰলৈ ৰীনা dash a letter now
A number wrote, B number is writing, number C has written, number D has been writing. আমি জানো যে কোনো বাক্যত নাও থাকিলে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত হয় তেনেহলে আমি এ নম্বৰ চাও এটো পাস্ট টেন্সত আছে এটো নহব নম্বৰ বি ইজ ৰাইটিং এটোই হ'ব হোৱা যেন লাগে তাৰ পিছতো চাও সি নম্বৰ হ্যাজ রিটেন এটো প্রেজেন্ট কন্টিনিউয়াসত নাই ডি নম্বৰ হ্যাজ বিন রাইটিং এটো প্রেজেন্ট কন্টিনিউয়াস নাই বি নম্বৰটোই আছে তেনেহলে 20 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব is writing. Rina is writing a letter now. আজিলৈ এইখিনি পিছৰ ভিডিঅ'লৈ পুনৰ লগ পাম যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে লাইক এণ্ড শ্বেয়াৰ কৰিব ধন্যবাদ।